ইউটিউব চেনেল ধনশ্ৰী দেৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ তেজপুৰত মোৰ বৌৰ মাৰ ঘৰ। তাত আহিলোঁ কালি, গতিকে ভাবিলোঁ ইয়াৰ পৰাই ব্লগ বনাওঁ। এতিয়া আমি অকণমান ওলাই যাব ওলাইছোঁ, গতিকে চাই থাকক আজিৰ ভিডিঅ'টো। এতিয়া আমি আহি আছোঁ চাহ বাগান চাবৰ কাৰণে। হোৱা দেখিছে চাহ বাগান, আমি তাত যাম। বলক আপোনালোককো লগত লৈ যাওঁ চাহ বাগানৰ ফালে। ইয়াতে জংঘল বহুত হৈছে। এইটো কি ঘৰ আছিলে? আগতে গৰু পুহিছিলে, এতিয়া বৰ্তমান হেৰি কি কয় বাগানৰ থাকে আৰু ভালকৈ বনাইছিলে ন ঘৰটো? ছাগলী পুহিছিলে, বৰ্তমান বাগানৰ বস্তু ধৰি আছে। ইয়াতে হালধি ৰুইছে কিজানি দেই। আহা দীপলিনা, আহা দেখি যাব পাৰিম বৌ। ৰাস্তা ধুনীয়াই আছে, এইখিনি অলপ জংঘল হৈ আছে, অলপ যাব পৰা হৈ আছে ৰাস্তাটো। এতিয়া মানে বহুত জংঘল হৈছে। এয়া চাহপাত। মই যে জীৱনত ফাৰ্ষ্ট আহিছোঁ দেই এনেকৈ চাহ বাগানত। এয়া কিমান মানলৈ আছে বৌ? আমাৰ যে 2.5 বিঘা, 3 বিঘা মুঠতে 10 বিঘা মানে বেছি আছে। টিকলি, এইবিলাক কাৰ হয় চাহ বাগান? আমাৰ বুলি কয়। তোমালোকৰ হয় জানো? তোমালোকৰ? আমালোকৰ নহয়, আমালোকৰ এই আকৌ এই যে আমাৰ এতিয়া ছিঙিব পৰা হৈছে ন বৌ? এই কোমল কোমল পাতটো ছিঙে, এইটো ছিঙে আৰু অকল পাতটো ছিঙে নে এনেকৈ ছিঙি দিয়ে? চিষ্টেম আছে সিহঁতে বৰ বেলেগকৈ। কেতিয়া মানে এতিয়া ছিঙিব? আগতকৈ অলপ পাতটো বেয়া হৈছে। পোকে খাইছে নেকি বাৰু পাতটো? এয়া বৌহঁতৰ বাগান। আৰু আমাৰ টিকলি আহিছে, সেইজনী বৌ আহিছে বাগান দেখুৱাবলৈ ন টিকলি? হয় নে? তুমি বাগান দেখাবলৈ আহিছা ন আমাক? কি হয় এইটো? তামোল? তামোল নহয়, কি হয় এইটো? কি হয় বৌ? আহাচোন আৰু চাই লওঁ আমি। তোমালোকৰ বাগানখন আমাক দেখাই দিয়া বাগানখন। এইটো দমকল আছে, পানী ওলাই ন দমকলটোত? মোক টিকলিয়ে কিন্তু চিনাকি কৰি দিছে দেই জেগাবিলাক ন টিকলি? এইফালে ঘূৰাচোন তুমি, এইফালে হাই কৰি দিয়া। এইফালে চোৱা, মোৰ ফালে চোৱা, কি ধৰিছা? এইফালে হাই কৰি দিয়া, এইফালে এইটো, এইফালে চোৱা, মোবাইলৰ ফালে চোৱা। এইটো টিকলিয়ে মোক জেগাবিলাক দেখুৱাই ফুৰিছে ন? আৰু আমাৰ তেওঁলোকে ফটো তোলাত ব্যস্ত পুৰা। মই নেজানো তেনেকৈ আহিব মানে এনেকৈ লৈ পেলাই দুটা পাত্ৰত এনেকৈ মানে নখ লগালে মানে এইটো নষ্ট হৈ যায়। নখ লগাব লাগে আৰু মানে দুটা কেতিয়াবা এই কলি 3টাটো নিব পাৰি এইটো। তাৰপিছত আৰু কোনোবা মানে জেগাত এইটোলৈকে লৈ মানে চিষ্টেম আছে। আৰু যদি পানী বেছি হ'লেও মানে পানীও জোখে ইয়াত। এতিয়া হয় নেকি? হে ছিঙি পাইছা নাই? তুলি পাইছা নাই চাহপাত? কিয়া হে? এতিয়া হ'ল, আমি ঘৰত যাওঁ বাৰু। কাৰণে এতিয়া আহিছোঁ। আমাৰ ছোৱালীজনীক বোলে খাজা এটা লাগে। এইটো কি কয়? খাজা কয়। কেনেকৈ ল'বা এইটো? কেনেকৈ? এনেকৈ লয়? চাওঁ ৰ'বা মই দি আছোঁ, ৰ'বা, দুখ পাবা।
ৰ'বা দেই এনেকৈ ধৰি থকা এনেকৈ লয় ন চাহপাত ছিঙিব পাৰিবানে চাহপাত ছিঙিব পাৰিবা নাপাৰো হয় নেকি চাহ ঘূৰি দিয়া এবাৰ ঘূৰি দিয়া মানুহটোতকৈ এটাতো ডাঙৰ হৈছে দেখোন বা কোনটো এটা খাজা অঁ সেইটো এটাও খাজা দুটা ল'ব নোৱাৰা দেই এটাই হৈ যাব হ'ব হৈ গৈছে মোৰতো বিষাব দিয়া এতিয়া ঠিক আছে থৈ দিওঁ ঘৰত যাবা এতিয়া থৈ দিওঁ দেই এইটো ইয়াতে থৈ আৰু নালাগে হ'ব এইটোৱে হ'ব